हेलो एवरीवन की खबर आशा करूँ सकलो भाले আছে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকে বাৰু এনে ধৰণৰ সৰু মাছ পালে কি কৰি ৰাখে এবাৰ খাইটো থাকি যায় যদি মই কি কৰো তাৰে এটা টিপছ আপোনালোকক দেখাম বুলি ভাবিছো বলকচোন তেতিয়া হলে দেৰি নকৰি টিপছটো আৰম্ভ কৰো প্ৰথমতে মাছখিনি বাছি মেলিটো ভালদৰে ধুই লবই লাগিব তাৰ পাছতে গেছ জ্বলাই এখন মই কেৰাহী পাতি দিলো কেৰাহীখন ভালদৰে গৰম হ'বলৈ দিলো দি এখন চামুচেৰে এনেদৰে মাছবিলাক দি দিছো কেৰাহীখন কিন্তু ভালদৰে গৰম হ'বলৈ দিব লাগিব আৰু এইদৰে যে মই লৰাই দিছো চামুচখনেৰে তাত কেৰাহীত যিবিলাক লাগি গৈছে সেইবিলাক কিন্তু মই অতৰাই দিয়া নাই যিবিলাক মাছৰ ইটোৰ ওপৰত হিটোৰ পৰিছে তাৰে পৰিজ ওপৰত থকাটোহে মই তললৈ দি দিছো কেৰাহীখনলৈ আৰু যেটো কেৰাহীত লাগি যায় হেতু অতৰাই নিদিব কেতিয়াও নহলে ভাগি যাব পাৰে কেৰাহীত দিয়া পাছত আৰু কেতিয়াও হেতু মাছ চুব নালাগে বা লৰাব নালাগে এনেদৰে মই গুটেইখিনি মাছ কেৰাহীখনত দি ললো এয়া এনেদৰে দি লব গুটেইখিনি মাছখিনি এই টিপছটো শিকিছিলো মই মোৰ হাহুমাৰ পৰা আগতে বাৰু মই নাজানিছিলো এনেদৰে ধুনীয়াকৈ গুটেইখিনি মাছখিনি দি ললো এতিয়া আৰু কোনো লৰাব নালাগে এতিয়া গেছৰ জুই একেবাৰে কম ফ্লেমত ৰাখি 10 মিনিটৰ পৰা 15 মিনিট মান থৈ দিব লাগিব আৰু মই ইয়া 15 মিনিট থোৱা হৈ গল তাৰ পাছত এতিয়া মই গেছ অফ কৰি দিলো একেবাৰে ঠাণ্ডা হ'বলৈ দিব তেতিয়ালৈকে কেতিয়াও চামুচ নলগাব এতিয়া মোৰ ঠাণ্ডা হৈ গল ভালদৰে তাৰ পাছতে মই এখন চামুচ লৈছো লৈ এনেদৰে সাইডৰ পৰা মাছখিনি এৰুৱাই আনিছো গুটেইখিনি লগতে এৰুৱাই নিদিব এনেদৰে লাহে লাহে সাইডৰ পৰা এৰুৱাই যাব তেতিয়া মাছবিলাক তলত কেতিয়াও লাগি নধৰে আৰু ভাগি না যায় এনেদৰে এটা এটাকে গুটেই মাছখিনি এৰুৱাই ল'ব লাগিব দেখিছেনে মাছখিনি কিমান ধুনীয়াকৈ এৰি আহিল আৰু অলপ শুকান শুকান লাগিছেনে মাছত যেটো পানী থাকে এনেদৰে অকমান জুইটো কমাই ৰাখি পিনে যদি আপুনি কেৰাহীত দি দিয়ে সেই পানীটো শুকাই গলে মাছটো শুকাই যায় এতিয়া ধুনীয়াকৈ কেৰাহীখনত মেলি লম লৈ আকৌ দি দিম 10 মিনিটৰ বাবে এতিয়া মই গেছত দি দিলো তেতিয়াও আকৌ গেছৰ জুই একেবাৰে কমাই ৰাখিব এনেদৰে আকৌ 10 মিনিট মান দি দিছো ইয়া আকৌ 10 মিনিট মান দিয়াৰ পাছত মই গেছ অফ কৰিলো এতিয়া অলপ বেছি শুকান শুকান লাগিছেনে আকৌ যদি আপুনি বেছি দিনলৈ থব বিচাৰে আকৌ 5 দিন এনেদৰে কৰিব পাৰে তেনেদৰে কেবা দিনলৈ খাব পাৰে এয়া মোৰ মাছ হৈ গল হুকুৱা এনেদৰে খাই চাব পাৰে আপোনালোকেও আৰু মোৰ ভিডিওটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভাল পাইছে এটা লাইক কৰিব আৰু আপোনালোকৰ ফ্যামিলি ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰিব তেতিয়া তেওঁলোকো এনেদৰে হুকুৱাই খাব পাৰিব আৰু মোৰ চেনেলটো যদি সকলে প্ৰথমবাৰ চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি অল কৰি থব তেতিয়া মই দিয়া ভিডিওৰ নটিফিকেশন মই পাই